Hello everyone, welcome to my another study blog. Good morning. আজি ৰাতিপুৱা উঠিলোঁ 5:30টাত মোৰ চকুটো দেখি গম পাইছে ৰাতি দেৰি হ'লে 5 ঘণ্টামান হ'লে মোৰ চকুটো বিষাই থাকে উঠিব মন নাযায় 5:30টাত উঠি মুখ চুখ ধুই মেলি পঢ়া টেবুলত বহুতে 5:51 হ'ল আৰু আজিৰ ব্লগটো দিবলৈ মোৰ ইমান এটা মন নাছিলে কাৰণ মোৰ আজি পঢ়া একদম নহ'ল দিনটো কিন্তু হ'লেও মই ডেইলি দি আছোঁ বুলি ভাবিলোঁ দিয়ে দিওঁ আৰু ৰাতিপুৱাৰ সময়খিনি ঠিকে পঢ়িছিলোঁ কিন্তু দিনটো কিয় জানো মোৰ ইমান পঢ়া নহ'ল মই নিজে ভাবি নাই পোৱা আপোনালোকক কালি মই ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছিলোঁ যে ইমান টেনচন নল'ব কিবা এটা ডিপাৰ্টমেণ্টৰ গণ্ডগোল যেতিয়া কিবা এটা ঠিক হ'বই তাৰপিছত আজি গম পালোঁ যে সঁচাই 29 লৈকে মানে 27 মানৰ পৰাই সাইটটো বন্ধ কৰি দিছে মেইনটেনেন্স কৰিবলৈ কাৰণ বহুত ল'ৰা ছোৱালী এপ্লাই কৰিছিলে আৰু তাতে অফিচিয়েলকে কোনো নটিচ আহাও নাই যে যদি কোনোবাই নকৰে তেতিয়াহ'লে চাকৰি ক্ষেত্ৰত কিবা প্ৰব্লেম হ'ব কিন্তু কৰি থোৱাটো ভাল আছিলে কিন্তু এতিয়া একো টেনচন নাই 29ৰ পিছত আকৌ খোলা দিব বুলি গম পালে চাগে আপোনালোকে ভিডিঅ'বিলাকত দি আছে তাৰপিছত ৰাতিপুৱা অলপ মই পেডাগজিখিনিয়ে পঢ়ি আছিলোঁ পেডাগজি হাই স্কুল টেটৰ যোনখন চন্দ্ৰপ্ৰসাদৰ কিতাপ আছিল আগৰ সেইখনৰ পৰাই মই পঢ়ি আছিলোঁ তাৰপিছত পঢ়ি শুনি দিনটো বা আজি কি হ'ল মই নিজেই নাজানো পঢ়া ইমান নহ'ল ভাত পানী বনাওঁতে বা হয়তো কামবিলাক মই লাহে ধীৰে কৰিলোঁ সেইকাৰণে আৰু দিনততো নুশুলোঁ মই টোপনিও নাহিলে কিন্তু হ'লেও মোৰ পঢ়াটো আজি কম হ'ল গোটেই দিনটোত মাত্ৰ 3 ঘণ্টা মই পঢ়িলোঁ ৰাতিপুৱাৰটোৱে যি হ'ল আৰু দিনততো একেবাৰে নহ'ল ৰাতিও কিবা কিবি কৰোঁতে টাইম গুচি গ'ল পঢ়া ইমান নহ'ল হ'লেও আপোনালোকক কিবা কিবি দেখুৱাম আজি মই কি পঢ়িলোঁ আৰু এগৰাকীয়ে সুধিছিলে মোক পেইড কোৰ্চ লোৱাটো জৰুৰী নেকি পেইড কোৰ্চ লোৱাটো মোৰ মতে একদম জৰুৰী নহয় APSCৰ দৰে এক্সামো মানুহে নিজে পঢ়িয়ে ক্লিয়াৰ কৰে আৰু যদি পেইড কোৰ্চ লোৱা নাই তেতিয়াহ'লে আপোনাৰ লগত কিতাপ থকাটো প্ৰয়োজনীয় যেনে অসমৰ হওক বা ইণ্ডিয়ান হিষ্ট্ৰীৰ লুচেন জিকে তাৰপিছত অসমৰ কাৰণে শৈলেন বৈশ্য অসমীয়াৰ আৰু মই ভিডিঅ'ত আপোনালোকক দেখাই থাকোঁ কি কি কিতাপৰ প্ৰয়োজন সেইবিলাক হ'লে আপোনাৰ পেইড কোৰ্চ লোৱাটো একদম জৰুৰী নহয় মই আগৰ বহুত টাইম আগতে মোৰ ADRৰ কাৰণে এটা কোৰ্চ লৈছিলোঁ এনেই চাবলৈ কি পঢ়াইছে বা কাৰোবাৰ যদি এনেই ইচ্ছা তেতিয়া ল'ব পাৰে কিন্তু নল'লে যে নহ'বই সেইটো কথা নহয় বহুতৰ ক্লিয়াৰ হৈছে একো পেইড কোৰ্চ নোলোৱাকৈ আৰু মই ইমান বেছি পেইড কোৰ্চৰ পৰা এতিয়া পঢ়াই নাই আধা অলপমান চালোঁ চোৱাই নাই গোটেই ৰেকৰ্ডেড ক্লাছ পিছত চাম আৰু টেটৰ কাৰণে মই এক্সট্ৰা পেইড কোৰ্চ একো লোৱা নাই মই নিজে পঢ়িম বুলি ভাবিছোঁ কাৰণ পেইড কোৰ্চ এটা ল'লে কি হয় গোটেই টিচাৰক আপুনি ভাল পাব এইটো প্ৰয়োজনীয় নহয় 2জন বা 5জন টিচাৰ যদি থাকে 2জন টিচাৰহে আপুনি ভাল পাব বাকী 3জন নাপাবও পাৰে গতিকে আপুনি ইউটিউবত ঢেৰ ভিডিঅ'জ পাই যাব আগতেতো পেইড একো নাছিলে আগতেতো ফ্ৰীতে ইউটিউবত পঢ়াইছিলে হিন্দী চেনেলবিলাক হওক অসমৰ চেনেল হওক ফ্ৰীতে পঢ়াইছিলে আজিকালিহে পেইড কোৰ্চ ওলাইছে তো আগৰ ভিডিঅ'বিলাকতো ডিলিট হোৱা নাই আপোনালোকে যি টপিক লাগে সেই টপিকটো ওপৰত মাৰি দিব বহুত ভাল টিচাৰে পঢ়োৱা ক্লাছ আপোনালোকে পাই যাব ঢেৰ মাৰাথন ক্লাছো আছে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী অসমৰ কথা আপোনাক কি লাগে চব পাই যাব যোনটো ভিডিঅ' আপোনালোকৰ বুজি পোৱা যেন লাগে সেইটো ভিডিঅ' আপুনি উঠাই চালে হ'ল তাৰপিছত মই আজি আপোনালোকক দেখুৱাইছোঁ পেডাগজিৰ এখন কিতাপ পেডাগজিৰ এখন মই লৈছিলোঁ হিমাংশী সিঙৰ যোনটো এটা লেটছ লাৰ্ণ বুলি এটা চেনেল আছে সেই চেনেলটোৰ বহুত দিন আগতেই মই লৈছিলোঁ এইখন কিন্তু ইয়াত LP UPৰ বাবে বেছি আছে অলপমান হাই স্কুলৰ কাৰণে অলপমান কম হ'লেও মানে ইয়াত পঢ়াবিলাক শ্বৰ্ট কুৱেশ্যনত আপোনাৰ আহি যায় বহুত কমন পৰি যায় যেনেকৈ ডেভেলপমেণ্ট এইটো নাই এইবাৰ হাই স্কুল হাই ছেকেণ্ডেৰীত কিন্তু ডেভেলপমেণ্টৰ ইফালে কিবা কিবি কথাত মানে আহি যায় যেনেকৈ ইণ্টেলিজেন্স হওক এইটো আছে তাৰপিছত লেংগুৱেজটো বাৰু নাই তাৰপিছত বাকীসমূহ যেনেকৈ লাৰ্ণিং থিয়ৰিজ এইবিলাকো আছে আমাৰ হাই স্কুল হাই ছেকেণ্ডেৰীত তাৰপিছত ব্লুমছ টেক্সনমি এইটোও পাই যাব আপুনি তাৰপিছত মটিভেশ্যনৰ বিষয়ে এইবিলাক অলপ চলপ আছে আৰু ইয়াত CTETৰ এসোপামান পেপাৰ আছে যোনবিলাক পেপাৰ কৰি চাব পাৰি আৰু যদি এখন কিতাপ নলয় তেনেহ'লে লেটছ লাৰ্ণ ইউটিউব চেনেলটোত চাব পাৰে যদি আপুনি হিন্দী বুজি পায় বহুত ভালকৈ বুজায় মই
CDP গোটেই আগতে এইটো চেনেলৰ পৰাই চাইছিলোঁ। এতিয়াৰ নতুন ভিডিঅ'বিলাক নহয়, আগতে তাই ফ্ৰীত যেতিয়া পঢ়াইছিলে তেতিয়া আগৰ ভিডিঅ'বিলাকত পূৰা থিয়ৰী বুজোৱা আছে। সেইবিলাক ভিডিঅ' আপুনি চাৰ্চ কৰি ধুনীয়াকৈ পাই যাব। CDPৰ কাৰণে বেষ্ট টিচাৰ বুলি ক'লেও ভুল নহয়। মই যেতিয়া তাই ফেমাছ হোৱা নাছিল মানে তেতিয়াৰ পৰা চাইছিলোঁ, কিন্তু তাৰপিছত এতিয়া ফেচবুকত সকলোৱে জানেই যে তেওঁ বহুত ধুনীয়া পঢ়ায়। সৰু ছোৱালী কিন্তু বিৰাট ভালকৈ বুজাব জানে। আৰু সেইখিনিয়ে পেডাগজিৰ অলপমান আপোনালোকক দেখুৱালোঁ। এই দুখনেই কিতাপ আছে মোৰ লগত। বাকী মই ইউটিউব ভিডিঅ'ৰ পৰা চাম, যিহেতু মই পেড কোৰ্চ একো লোৱা নাই। টেটৰ মই কিতাপ বা ইউটিউব ভিডিঅ' আদিৰ পৰা, কিন্তু ভিডিঅ' চালেই অকল নহ'ব, আমি লিখি ল'ব লাগিব শ্বৰ্ট নোটছ হিচাপে, তেতিয়াহে কমন পৰিব। আৰু যিমান পাৰি মই যদি লাষ্টলৈ যদি পাৰোঁ তেতিয়াহ'লে প্ৰিভিয়াছ ইয়েৰ বুক এখন ল'ব পাৰোঁ, প্ৰিভিয়াছ ইয়েৰ CTETৰ, কাৰণ তাতে বহুত কুৱেশ্যন আনচাৰ থাকে। সেইবিলাক পিছত দেখা যাব। আৰু এয়া ইণ্টেলিজেঞ্চৰ চেপ্টাৰটো অলপমান দেখাই দিছোঁ আপোনালোকক। এখন ইংলিছ মিডিয়ামতে পায়, বেলেগ মিডিয়ামত নাপায়। গতিকে আপোনালোকে ভিডিঅ'সমূহ চালে ভালকৈ বুজি পাব। CDPটো বুজাৰ ছাবজেক্ট, কিতাপৰ পৰা ইমান নপঢ়িলেও হয়, কিন্তু হ'লেও চন্দ্ৰপ্ৰসাৰণৰ কিতাপখনতো বহুত ভালকৈ দিয়া আছে। ডাঙৰকৈ যোনখন হাইস্কুলৰ কাৰণে ওলাইছিলে সেইখনত চন্দ্ৰপ্ৰসাৰণৰ কিতাপ ছাফিচিয়েণ্ট বুলিয়ে ভাবোঁ মই। বহুত ভালকৈ দিয়া আছে। আৰু ইয়াত কিবা কিবি দিয়া আছে ফটোৰ হাত, তাই যেনেকৈ ভিডিঅ'ত বুজায় সেনেকৈ ইয়াত লিখা আছে, বহুত দীঘলকৈ নাই। তাৰপিছত আজি এনেকেই দিনটো পাৰ হ'ল। গধূলি 7টা বাজিলে। 7টা বজাৰ পিছত অলপমান সময় পঢ়ি ৰাতি আকৌ ডিনাৰ বনাবলৈ হ'ল। তাৰপিছত মই চাই আছিলোঁ কি পঢ়িম। এইকেইদিন মই সোমবাৰৰ পৰা ৰুটিন ফ'ল' কৰিছোঁ, আৰু ৰুটিনখন মই দেখুৱাম এদিন, কাৰণ মোৰ 2খন ৰুটিন আছে, এডিআৰিৰ বাবে আৰু টেটৰ বাবে। কাৰণ তাতে মেথছটো ইনক্লুড হৈ যাব, ইয়াত পেডাগজিটো ইনক্লুড হৈ যাব, দুইটাৰে বেলেগ হ'ব। তাৰপিছত অলপমান সময় মই ষ্টেটিক জিকে পঢ়ি আছিলোঁ। আজি আপোনালোকক অফিচলৈ অলপমান দেখুৱাম। ষ্টেটিক জিকে মই সেইখিনি আগতেই পঢ়া, এতিয়া অলপ পাহৰি গৈছিলোঁ বহুত দিন, সেইকাৰণে মই ইম্পৰ্টেণ্টখিনি আকৌ এবাৰ চালোঁ, মই কিমান পাহৰিছোঁ। আৰু নপঢ়িলে বহুত দিন যদি নপঢ়ে সেইটো বস্তু একেবাৰে পাহৰি যোৱা যায়। মই আজি চাইছোঁ মোৰ মনতেই নাই, যোনখিনি মোৰ একদম একদম মনত ৰৈ গৈছিলে, মুখস্থ কৰিছিলোঁ, কিন্তু এতিয়া পাহৰি থাকিলোঁ। ষ্টেটিক বহুত টপিক আছে। মই আপোনালোকক ভিডিঅ'বিলাকত কি পঢ়োঁ দেখুৱাই যাম। আজি এটা দেখালোঁ, নেক্সট আকৌ দেখুৱাম। এইখন মোৰ ফাৰ্ষ্ট কপি আছিলে ষ্টেটিক জিকে, আৰু নেক্সট আৰু এখন বনাইছোঁ 2 নম্বৰ কপি। এদিন আপোনাক দেখুৱাইছিলোঁ এটা ভিডিঅ'ত। তাৰপিছত নতুন কাৰেণ্ট টপিক বহুত ইনক্লুড হৈ গৈ আছে ষ্টেটিকতো। আৰু বাকী নতুনবিলাক মই লিখা নাই, লিখিলে আকৌ দেখুৱাম। সেইদিনাখনে আপোনালোকক দেখুৱালোঁ ৰাম মন্দিৰৰ বিষয়ে, সেই ভিডিঅ'টো চাব। তাৰপিছতে এয়া দেখুৱাইছোঁ ট্ৰাইবছ অফ ইণ্ডিয়া। ট্ৰাইবছৰ কথা আহি থাকে পৰীক্ষাবিলাকত, যেনেকৈ নেগ্ৰিটছ, প্ৰট'-এষ্ট্ৰলইডছ, মংগোলইডছ, এইবিলাক কোন জাগাৰ আছে, মংগোলীয়সকল ক'ৰ। তাৰপিছত নেগ্ৰিটসকল আছে আন্দামান আইলেণ্ড, আৰু প্ৰট'-এষ্ট্ৰলইডসকল চেণ্ট্ৰেল ইণ্ডিয়াৰ পৰা অহা, তাৰ ভিতৰত কি পৰে ট্ৰাইবছ। তাৰপিছত মংগোলীয়সকল চাইনাৰ পৰা অহা, তাৰপিছত ক'ত আহি ছেটেল হ'ল, লাডাখত গ'ল, ছিকিমত গ'ল, আধা অৰুণাচল প্ৰদেশ গ'ল। তাৰপিছত নৰ্থ ইষ্ট ইণ্ডিয়াৰ গোটেই ঠাইতে সিঁচৰতি হৈ পৰিলে। তাৰপিছত মেডিটেৰেনিয়ানছৰ 2টা ভাগ আছে, পেলিঅ' মেডিটেৰেনিয়ানছ আৰু মেডিটেৰেনিয়ানছ, এই দুভাগত। তাৰপিছত মেডিটেৰেনিয়ানছবিলাক IVCৰ কলাবৰেশ্যনত গঢ় লৈ উঠিছিল। IVC মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। তাৰপিছত অৰিয়েণ্টেল মেডিটেৰেনিয়ানছবিলাক আছে পাকিস্তান আৰু পঞ্জাৱত। এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট নহয়, হ'লেও লিখি থৈছোঁ। তাৰ পিছৰখিনিহে আপুনি ইম্পৰ্টেণ্ট, এইখিনি পিছৰখিনি আপোনালোকে বেছি দেখা পাব এক্সামত। জম্মু কাশ্মীৰৰ কি ইম্পৰ্টেণ্ট ট্ৰাইব আছে, এই গোটেইখিনি আপোনালোকৰ চাবলৈ প্ৰয়োজন নাই। এইকেইটা আহি থাকে, যোনকেইটা মই ৰেড কালাৰ দি চিন দি থৈছোঁ, মই এইকেইটাই অকল পঢ়িছোঁ। গোটেইসোপা পঢ়িলে আমাৰ মনতো নাথাকে। 4টামান আমি মনত ৰাখিব পাৰোঁ, কিন্তু গোটেইসোপা পঢ়িলে আমি পৰীক্ষাত পাহৰি যাম। সেইকাৰণে যোনকেইটা ইম্পৰ্টেণ্ট সেইকেইটাহে মই পঢ়িছোঁ। যেনেকৈ হিমাচল প্ৰদেশৰ অকল গাদ্দিয়ে মই মনত ৰৈছোঁ, বাকীবিলাক মনত ৰখা নাই, কাৰণ এটা ট্ৰাইব বহুত
জাগাত যেতিয়া পাই গোটেইকেইটা ইম্পৰ্টেণ্ট নহয় যোনটো স্পেচিফিক পাওঁ আমি যোনটো বিশেষভাৱে পাওঁ সেই ঠাইখিনিত সেইটোহে বেছি ইম্পৰ্টেণ্ট যেনেকৈ উত্তৰাখণ্ড থাৰু জনচাৰী বুক্সা ভুটিয়াছ এইকেইটাই পায় তাৰপিছত উত্তৰ প্ৰদেশত গণ্ড খেৰৱাৰ থাৰু চহৰীয়া ভুটিয়া এই ভিডিঅ'টোত ইম্পৰ্টেণ্টবিলাক দি দিছিলে মই সেইকাৰণে ৰেড কালাৰ দি চিন দি থৈছোঁ বাকীবিলাক আছে যদিও মানে বহুত জাগাত থাকে কাৰণে এইবিলাক ইম্পৰ্টেণ্ট নহয় কম্পিটিটিভ এক্সামৰ কাৰণে ছত্তীশগড়ত পায় গোণ্ড আগাৰীয়া কাৱাৰ কনৱাৰ ওৰাওঁ আৰু ধানকা তাৰপিছত ৱেষ্ট বেংগলত আছে চান্তাল ওৰাওঁ মুণ্ডা ভূমিজ এইকেইটাই তাৰপিছত উৰিষ্যা কোন গুণ কহলা এয়া চব ইম্পৰ্টেণ্ট নহয় ৰেড কালাৰখিনিয়ে ইম্পৰ্টেণ্ট গুজৰাটত ভিল ধদিয়া দুবলা ৰাথাৱা ভাৰ্লি তাৰপিছত দামন আৰু ডিউ দুবলা ইয়াত এটাই আছে দামন আৰু ডিউ দুবলা দি মনত ৰাখিব দাদ্ৰা আৰু নগৰ হাভেলীত আছে অকল এটাই ভাৰ্লি আপুনি যদি গোটেইখিনি নপঢ়েও এটা থকাটো এইটো একদম পঢ়িবই ভালকৈ তাৰপিছত আৰু নৰ্থ ইষ্টৰখিনিও আগত আপোনালোকে চাই ল'ব বাকীবিলাক নপঢ়িলেও নৰ্থ ইষ্টৰ আৰু বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে এতিয়া গোৱা জি মনত ৰাখিব গাওডা আৰু ৱেলিপ তাৰপিছত মিজোৰাম অসমৰখিনি আপোনালোকে জানেই গতিকে অৰুণাচল প্ৰদেশৰো অলপ আপোনালোকে জানেই তাৰপিছত মিজোৰামৰ লুচাই আৰু চাকমা নাগালেণ্ডৰ নাগা আও চেমা লুথা কন্যাক এইকেইটা ইম্পৰ্টেণ্ট তাৰপিছত মেঘালয়ৰ খাচী জয়ন্তীয়া গাৰো এইখিনি চবেই জানে তাতে যোনবিলাক ইম্পৰ্টেণ্ট আছে সেইবিলাক বেছি আগত চাই ল'ব ছিক্কিমত আছে ভুটীয়া লিম্বু লেপচাছ তাৰপিছত ত্ৰিপুৰাত আছে ত্ৰিপুৰী টিপেৰিয়া ৰিয়াং এই ত্ৰিপুৰী আৰু টিপেৰিয়া এইকেইটা নামটোতে আপুনি গম পাই যাব যে ত্ৰিপুৰাৰ হয় তাৰপিছত অৰুণাচল প্ৰদেশৰ নিচি আৰু গালং তাৰপিছত মণিপুৰৰ থাডৌ আৰু টাংখুল এই টাংখুলটো আপোনালোকে যদি আগত এক্সাম দিছে গম পাইছেই টাংখুল ট্ৰাইবটো আহিছিলে এবাৰ তাৰপিছত অন্ধ্ৰপ্ৰদেশ চুগালিছ আৰু লাম্বাৰিছ তাৰপিছত কৰ্ণাটকাত আছে নাইক্ৰে এটাই আছে ইয়াত তাৰপিছত তামিলনাডুত আছে মালায়ালি কেৰেলা পানিয়ান মানে আছে বহুত কিন্তু চব ইম্পৰ্টেণ্ট নহয় আৰু চব ইম্পৰ্টেণ্ট পঢ়িলে আমাৰতো তাতে ফুল হৈ যাব একদম গোটেই মাথাটোত গতিকে ইমান সোপা আমি নভৰাওঁ যোনটো ইম্পৰ্টেণ্ট এইটো ক্লাছৰ নামটো আপোনালোকক দেখুৱাই দিছোঁ পৰচাম ক্লাছেছ এইটোৰ পৰাই মই চাওঁ বহুত ভাল ষ্টেটিক জিকেৰ টপিক আছে তাৰপিছত গধূলিৰ চাহকাপ খালোঁ এইটো চিঙৰা হালদিৰামৰ হয় যোনটো মছলা থাকে এইটো ডেইলি বনোৱা নহয় পেকেটত পাই যায় সেইটো আৰু ভালেই লাগিলে কিন্তু অলপমান টাইট বস্তুটো কিন্তু আগত যে আপোনালোকক সেইদিনা দেখাইছিলোঁ বস্তুটো বহুত ভাল লাগে খাই 8টা বাজিবলৈ হ'ল মই ভাবিলোঁ ডিনাৰৰ আধা আধি বনাই থাকোঁ আধা আধি বনাই আকৌ মাজতে 9টাৰ পৰা 9:20 মিনিটমান পঢ়িব পাৰিলোঁ আকৌ ৰাতি খানা বনাবলৈ হ'ল এইখিনি আনিছিলোঁ মই কেঁচা প্ৰথম আনিছিলোঁ সেইকাৰণে গাজলি ওলাই গ'ল আৰু এইখিনিয়ে মই গাজলি গুচাই বনাওঁতে অলপ বেছি টাইম গ'ল আজি তাৰপিছত আজি মোৰ একদম পঢ়া নহ'ল 3 ঘণ্টামানহে পঢ়া হ'ল দিনটোত নাজানো কি হ'ল আজি সেইকাৰণে ৰাতিও মোৰ আজি ভালকৈ টোপনিয়ে নাহিলে এই চিন্তাতে তাৰপিছত আৰু আজিৰ ভিডিঅ'ত এইখিনিয়ে দেখুৱালোঁ যিমানখিনি পাৰোঁ ৰাতিৰ ডিনাৰ ৰেডি হৈ গ'ল আমাৰ দুখন ৰুটি খালোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰে আৰু আপোনালোকেও পঢ়ি আছে বুলি মই আশা কৰিছোঁ আজিলৈ আহিছোঁ বাই